Hai guys, ভাতকেইটা খাই অলপ সময় ৰেষ্ট কৰিলোঁ। ফোন আহিল, ৰেষ্ট কৰোঁতে বহিছোঁ উঠি ফোন আহিল। মিছোৰ ওপৰত পাৰ্চেল আহিল দুটা। অলপ সময় বহল হ'লে ফোন আহিল, টোপনি লাগছে, টোপনি মাৰিবই নাপালোঁ। এয়া পাৰ্চেল আহিল চাহ দুটা মেক্সি বুলি কওঁ আমি, নাইটি। কেনে লাগছে? ভাল লাগছে নে বেয়া লাগছে মেক্সিকেইটা? মিছোৰ ওপৰত কাপোৰ খুব ভালেই আহে, বেছি একদম ধুনীয়া লাগে, গৰমত খুব ভাল হ'ব। এতিয়া অলপ ঠাণ্ডা পৰিছে, তথাপিও আৰু দুদিন পিছত গৰম হৈ পৰিব। বঢ়িয়া একদম ধুনীয়া হৈছে, ইমান ধুনীয়া ডিজাইনৰ। ভাল লাগছে না গাইজ? কেনেকুৱা লাগছে ক'বিচোন। এটা দুটা আছে। এয়া মই অৰ্ডাৰ কৰা নাই, মোৰ ছোৱালীটো অৰ্ডাৰ কৰিছে মোৰ মোবাইলেদি। মোৰ তাতে ফোন আহিল, সেইকাৰণে মই একদম দৌৰা দৌৰিকৈ ভাতখিনি খাই বহাৰ পিছতে ফোনটো আহিল, দৌৰা দৌৰিকৈ গ'লোঁ। এয়া এটা দেখছি নহয়, আয়ান মাজে মাজে ভিডিঅ' দি থাকোঁ নহয়, আয়ানৰ মাকে নাইটি অৰ্ডাৰ কৰিছিল। প্ৰথমতে এইটো তাক লগা হ'ল, এতিয়া অহাৰ পিছত এইটো বোলে নালাগে, এইটোৱে লাগব। এতিয়া এইটো মোৰ হ'ল, এইটো তাৰ। কেনেকুৱা লাগছে মেক্সিটা গাইজ? ভাল লাগছে? আপোনালোকৰ যদি ভাল লাগছে মিছোৰ পৰা অৰ্ডাৰ কৰিব। ইমান ধুনীয়া ধুনীয়া কাপোৰ আহে, আমি মিছোৰ পৰাই কৰোঁ, খুব ভাল কাপোৰে আহে, বেয়া কাপোৰ নাহে, ভালেই আহে।